অগপৰ আৰু বিজেপিৰ মাজত চিৰাল ফাট ২৬ৰ পূৰ্বে মিত্ৰতা ভংগৰ সিদ্ধান্ত ল'ব অগপৰ নেতৃত্বই সমষ্টি ভাগ বতৰাক লৈ বিজেপি অগপৰ সংঘাত আৰম্ভ অগপই ৫০টা সমষ্টি বিচাৰিব বিজেপিৰ পৰা এই ৫০টা সমষ্টিত অগপৰ আছে গণভেটি পুনৰ ঠন ধৰি উঠিছে আঞ্চলিক দল অসম গণ পৰিষদ ৰাজ্যৰ বৰ্তমানৰ পৰিস্থিতিলৈ চাই অগপৰ নেতৃত্বই যিকোনো মুহূৰ্ততে বিজেপিৰে মিত্ৰতা ভংগৰ সিদ্ধান্ত ল'ব পাৰে শীৰ্ষ নেতৃত্বৰ পৰা অগপ কৰ্মীয়ে তাকেই বিচাৰি আছে শেহতীয়াকৈ সোণাপুৰত অনুষ্ঠিত অগপৰ চিন্থন বৈঠকৰ পাছতেই চৰ্চালৈ আহিছে সমষ্টিৰ ভাগ বতৰাৰ বিষয়টো বিশেষ সূত্ৰ অনুসৰি চিন্থন বৈঠকতেই ২৬ৰ সমষ্টি কেন্দ্ৰিক আলোচনা হৈছে সেই বৈঠকতে অগপৰ নেতৃত্বই বিজেপিৰ পৰা ৫০টা সমষ্টি বিচাৰাৰ সিদ্ধান্ত লৈছে জুবিন গাৰ্গৰ ন্যায় দিয়াৰ প্ৰসংগই যিদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে বিজেপিৰ অন্যান্য নেতাৰ টোপনি কাঢ়িছে ঠিক একেদৰে অগপৰ ৫০টা সমষ্টিৰ দাবীও টোপনি কাঢ়িছে ৰাজ্যিক বিজেপিৰ নেতা সেই ৫০টা সমষ্টিত অগপৰ ভেটি মজবুত এই ৫০টা সমষ্টিৰ ভিতৰত আছে অভয়াপুৰী বৰপেটা পূব বিলাসীপাৰা ভৱানীপুৰ সৰভোগ নলবাৰী সদৰ পলাশবাৰী ৰহা বৰহমপুৰ যোৰহাট সদৰ শিৱসাগৰ সদৰ নাহৰকটীয়া চাবুৱা লখিমপুৰ ৰঙানদী গহপুৰ বিশ্বনাথ ৰঙাপাৰা দলগাঁও কমলপুৰ বৰক্ষেত্ৰী দুলীয়াজান শদিয়া লাহোৱাল মানকাছৰ মাজুলী বিমৰীয়া দক্ষিণ কৰিমগঞ্জ আলগাপুৰ সমষ্টি অন্যতম যদিহে অগপই দাবী কৰা ৫০টা সমষ্টি বিজেপিয়ে প্ৰদান নকৰে তেতিয়া মিত্ৰতা ভংগ হোৱাটো এক প্ৰকাৰ চূড়ান্ত আনহাতে মিত্ৰতা ভংগ হ'লে বিপদত পৰিব বিজেপি কাৰণ ৫০টা সমষ্টিত অগপৰ প্ৰাৰ্থীয়ে জয়লাভ নকৰিলেও কিন্তু বিজেপিৰ ভোট কাঢ়ি নিব পৰা ক্ষমতা আছে অগপৰ ফলত লাভান্বিত হ'ব কংগ্ৰেছ অথবা অন্যান্য দল সেয়ে যিকোনো প্ৰকাৰেৰে অগপৰে মিত্ৰতা ৰক্ষাৰ নীতি ল'ব পাৰে বিজেপিয়ে ৰাজনৈতিক বিশ্লেষকৰ মতে কেৱল ৫০খনেই নহয় ৰাজ্যৰ ৭০ৰ পৰা ৮০খন সমষ্টিত অগপই বৰ্তমান সময়ত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে ৭০ৰ পৰা ৮০খন সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ নকৰিলেও কিন্তু বিজেপিৰ বাবে এক প্ৰকাৰ মুখ্যম আঘাত হৈ পৰিব সেই সমষ্টিকেইটা ইফালে অগপৰ নেতৃত্বৰ স্পষ্ট বাৰ্তা ২৬ত ৫০খন আসন লাগিবই অগপক অন্যথা একো সমাধান সূত্ৰ নাই হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়াৰ উল্লেখ্য যে পূৰ্বে হিন্দু মুছলমানৰ ৰাজনীতিৰে জয় হোৱা বিজেপিৰ বাবে এইবাৰ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব আমি পৰৱৰ্তী প্ৰতিবেদনত প্ৰকাশ কৰিম অগপ বিজেপি সংঘাতৰ আন কাৰণসমূহ নিউজ ডেস্ক আসাম 365